All right, champions. Hello, everyone. This is me Vishal this side, and I welcome you all to another video of the Magnetic Marketing Series. আজিৰ ভিডিঅ'টোৰ যিটো কণ্টেণ্ট সেইটো আপোনালোকে হয়তো কেতিয়াও শুনা নাই, গতিকে ভিডিঅ'টোক একেবাৰে শেষলৈকে চাব। সো আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম প্ৰফেশ্যনেল ৱেজ অফ অনলাইন ফ'ল' আপ। আপুনি কাকো ইৰিটেট নকৰাকৈ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম এই তিনিটা এপ্লিকেশ্যনত ষ্টেটাছ লগাই কেনেকৈ ফ'ল' আপ কৰিব আৰু ডাইৰেক্টলি ইনডাইৰেক্টলি কেনেকৈ ফ'ল' আপ কৰিব তাক আমি ডিছকাছ কৰিম। এজন মানুহক আপুনি বিজনেছৰ বিষয়ে ক'লে, বিজনেছৰ বিষয়ে কোৱাৰ পিছত হয়তো তেখেত ইণ্টাৰেষ্টেড হ'ল। যদি ইণ্টাৰেষ্টেড হয় আপুনি ৰেজিষ্টাৰ কৰালে, আৰু যদি সেই সময়ত ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে ফ'ল' আপ কৰি ইন ফিউচাৰ সেই মানুহজনক আপুনি বিজনেছত কেনেকৈ আনিব। গতিকে আজিৰ ভিডিঅ'টোত তাকে দেখাম। গতিকে একেবাৰে টাইম ৱেষ্ট নকৰি ডাইৰেক্ট টু দি পইণ্ট আহিছোঁ। চ' লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ'। So professional ways of online follow-up. So অনলাইন ফ'ল' আপ কৰাৰ দুটা ছিষ্টেম আছে, এটা হৈছে ডাইৰেক্ট ফ'ল' আপ আৰু এটা হৈছে ইনডাইৰেক্ট ফ'ল' আপ। ডাইৰেক্ট ফ'ল' আপ য'ত আপুনি মেছেজ কৰিব লাগিব, ইট কুড বি পচিবল থ্ৰু DMs, আৰু তাৰ কাৰণে আপুনি ইউজ কৰিব লাগিব হোৱাটছএপ এপ্লিকেশ্যন। য়েছ, আপুনি ডাইৰেক্ট মানুহক মেছেজ কৰিব। এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ইনডাইৰেক্ট ফ'ল' আপ, য'ত আপুনি ষ্টেটাছ মাৰ্কেটিং কৰিব লাগিব, য'ত আপুনি ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এই তিনিটা এপ্লিকেশ্যন ইউজ কৰি আপুনি আপোনাৰ ষ্টেটাছ লগাই পেছিভলি ফ'ল' আপ কৰিব। আপুনি কাকো মেছেজ নকৰে, জাষ্ট ষ্টেটাছটো দেখাই আপুনি ফ'ল' আপ কৰিব। আল্টিমেটলি আপুনি পেছিভলি ফ'ল' আপ কৰিব, ৰাইট? চ' ডাইৰেক্ট ফ'ল' আপ থ্ৰু DMs, হোৱাটছএপত কেনেকৈ আপুনি ডাইৰেক্ট কি মেছেজ পঠাব। চ' আপোনাৰ কোম্পানীত কিছুমান তেনেকুৱা এচিভমেণ্টছ থাকিব, কিছুমান ছ'চিয়েল প্ৰুফ থাকিব, হয়তো আপোনাৰ আপলাইনে, আপোনাৰ ডাউনলাইনে বা আপোনাৰ ক্ৰছলাইনে কোনোবাই হয়তো কিবা এচিভ কৰিছে, কিবা আৰ্নিং কৰিছে, কোনোবাই হয়তো ট'ৰ এচিভ কৰিছে, কাৰোবাৰ হয়তো কিবা প্ৰডাক্ট ইউজ কৰি ভাল হৈছে, কিবা ৰিজাল্ট পাইছে। চ' তেনেকুৱা ধৰণৰ কিছুমান কণ্টেণ্ট আপুনি নিজে ডিজাইন কৰি ল'ব লাগিব, আৰু তেনেকুৱা কণ্টেণ্টছবোৰ আপুনি চিম্পলি চেণ্ড কৰিব লাগে। আৰু চেণ্ড কৰাৰ পিছতে আপুনি তাত কিছুমান টেগছ আপুনি ইউজ কৰিব পাৰে, সেইটো আপুনি আপোনাৰ ভাষাত ধুনীয়াকৈ সজাই ল'ব লাগিব, আপুনি কি একচুৱেলি বুজাব বিচাৰিছে। চ' তেনেকৈ আপুনি ফ'ল' আপ কৰিব পাৰে। এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ইনডাইৰেক্ট ফ'ল' আপ। চ' ইনডাইৰেক্ট ফ'ল' আপ কেনেকুৱা হয়? ষ্টেটাছ মাৰ্কেটিং, মানে আপুনি ষ্টেটাছ লগাই ফ'ল' আপ কৰিব, পেছিভ ফ'ল' আপ হ'ব। সেইটো কাৰণে আপুনি ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এই তিনিটা এপ্লিকেশ্যনক ইউজ কৰি কৰিব পাৰে। অ'কে, চ' তাৰ আগত মই ডিছকাছ কৰিম হোৱাটছএপ মাৰ্কেটিং। একচুৱেলি আজিৰ ভিডিঅ'ত মই স্পেচিয়েলি ডিছকাছ কৰিম হোৱাটছএপ মাৰ্কেটিং। কিন্তু হোৱাটছএপত যিটো ষ্টেটাছ লগাব আপুনি সেইটো আপোনাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকতো লগাব পাৰে, ৰাইট? অ'কে, চ' লেটছ ডিছকাছ হোৱাই হোৱাটছএপ ষ্টেটাছ। হোৱাটছএপতে ষ্টেটাছ কেলৈ লগাম? অ'কে, চাওক, হোৱাটছএপ এনেকুৱা এটা প্লেটফৰ্ম য'ত আপুনি সেই মানুহজনৰ কণ্টেক্টত থাকিলে এটা পাৰ্চনেল টাচ ফিল হয়, মানে সেই মানুহজনৰ লগত আপুনি খুব ঘনিষ্ঠ তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ স্পেচিয়েলি বিল্ড হয়, ৰাইট? অ'কে, চ' দ্য নম্বৰ ওৱান পইণ্ট ইজ টু ৰিমাইণ্ড দেম এবাউট ইউ। আপুনি হোৱাটছএপ ষ্টেটাছ নৰ্মেল মানুহৰ নিচিনা ইউজ কৰিলে নহ'ব, আপুনি এটা ফিল কৰিব লাগিব যে আপুনি আপোনাৰ বিজনেছৰ কাৰণে আপোনাৰ হোৱাটছএপ ষ্টেটাছটো কৰিছে, মানে ইউজ কৰিছে। গতিকে তাক আপুনি প্ৰফেচনেলি কণ্টেণ্ট এক্সট্ৰাকৈ ক্ৰিয়েট কৰিব লাগিব। আপুনি হোৱাটছএপত কি লগাব তাৰ কাৰণে এক্সট্ৰাকৈ কণ্টেণ্ট আপুনি ডিজাইন কৰিব লাগিব। হোৱাটছএপ ষ্টেটাছ কিয় লগাব? যাতে সেই মানুহজনে, মানে যিজনক আপুনি বিজনেছটো কৰে, সেই মানুহজনে বাৰে বাৰে যাতে আপোনাক চাই থাকিলে তেখেতৰ মনত আপোনাৰ বিষয়ে মানে ৰিমাইণ্ডাৰ দি থাকিব, ৰাইট? চ' আপোনাৰ বিষয়ে তেখেতে বাৰে বাৰে যেতিয়া চাই থাকিব, আপোনাৰ কথাটো পাহৰি নাযায়। আপুনি কি অফাৰ কৰিছিলে আপোনাৰ বিষয়ে সেই মানুহজনে বাৰে মনত পেলাই থাকিব, পাহৰি নাযায়। দ্য ছেকেণ্ড পইণ্ট ইজ টু ক্ৰিয়েট ইনফ্লুৱেঞ্চ এণ্ড বিল্ড ট্ৰাষ্ট। আল্টিমেটলি আপুনি সেই মানুহজনক ইনফ্লুৱেঞ্চ কৰিবলৈ আৰু এটা ট্ৰাষ্ট বিল্ড কৰিবলৈ, আপুনি যে মানুহজন, আপুনি যাক বিজনেছ দেখাইছে সেই মানুহজনৰ এই বিশ্বাসটো হ'ব লাগিব যে আপুনি এজন ৰিয়েল মানুহ হয়, আপুনি কিবা বেলেগ কোনো ফ্ৰড নহয়, বা আপুনি যে ৰিয়েল হয়, সেই বস্তুটো তেখেতৰ মনত সেই ট্ৰাষ্টটো বিল্ড হ'ব লাগিব। এণ্ড নম্বৰ থিং ইজ টু শ্ব' পিপল হু আৰ। আপুনি যে বেলেগ নহয়, আপুনি সেই নৰ্মেল মানুহৰ নিচিনাই, সেই আপোনাৰ লিডজনৰ নিচিনাই যে ছেইম আপুনি, সেই বস্তুটো তেখেতে বুজি পাব লাগিব। মানে তেখেততকৈ আপুনি যে বেলেগ নহয় এই ফিলটো তেখেতৰ মাজত আহিব লাগিব। আপুনি তেখেতৰ নিচিনা এজন নৰ্মেল মানুহেই হয়, আপুনি কি হয়, আপুনি কি কৰে, এই বস্তুটো মানুহে জানিব লাগিব, আপোনাৰ কাষ্টমাৰ্ছ বা আপোনাৰ লিডছসকলে জানিব লাগিব। গতিকে হোৱাটছএপ ষ্টেটাছ এনেকুৱা এটা টুল য'ত মানুহে আপোনাক জানিব পাৰে, ৰাইট? এণ্ড নম্বৰ 4, মোৰ ফেভৰেট, পেছিভ ফ'ল' আপ। কাকো আপুনি ক'ব নালাগে, আপুনি কাকো কামোৰ দিব নালাগে, কাকো ইৰিটেট কৰিব নালাগে, চিম্পল ষ্টেটাছ চাই সেই মানুহজন ফ'ল' আপ হৈ থাকিব, ৰাইট? অ'কে, চ' হোৱাটছএপ মাৰ্কেটিং কৰিবলৈ কি ষ্টেটাছ থাকে, কেনেকুৱা ধৰণৰ ষ্টেটাছ থাকে, আমি তাক ডিছকাছ কৰিম। চ' হেয়াৰ আৰ্নিংছ মানি, আপুনি কেনেকুৱা ধৰণৰ কণ্টেণ্টছ লগাব পাৰে। নম্বৰ 1, আৰ্নিংছ মানি, মানে আপোনাৰ টীমত কোনোবা ইনকাম কৰিছে, আপুনি কিবা ইনকাম কৰিছে, বা কিবা এটা ইনকাম আপোনাৰ একাউণ্টত সোমাইছে, বা কোনোবা হয়তো কিবা এটা এচিভ কৰিছে স্পেচিয়েলি ইনকাম মানিৰ লগত, ৰাইট? চ' তেনেকুৱা ষ্টেটাছবোৰ আপুনি হোৱাটছএপত লগাব পাৰে। অ'কে, চ' দ্য নম্বৰ 2 ইজ ছ'চিয়েল এপ্ৰুভেল। ছ'চিয়েল এপ্ৰুভেল মানে কি?
অকল যে আপুনিয়ে নাই আৰু বহুত মানুহে আপোনাৰ প্লেটফৰ্মটোত বা আপোনাৰ কোম্পানীটোত আপোনাৰ ইণ্ডাষ্ট্ৰিটোত আৰু মানুহ যে ছাকচেছ হৈছে আপোনাৰ টীমত হয়তো বা আপোনাৰ আপলাইন বা বেলেগ বেলেগ মানুহো যে ইয়াত যে ছাকচেছফুল হৈছে বা ইয়াৰ পৰা কিবা এচিভ কৰিছে এই বস্তুবোৰ আপুনি দেখাব লাগে দেখালে তেতিয়া সেই মানুহজনৰ মানে আপোনাৰ লিডজনৰ মনত এটা ফিলিং আহিব যে অকল ইয়ে কৰা নাই আৰু মানুহ আছে ৰাইট বহুত মানুহে যে কৰি আছে এই ফিলিংটো সেই মানুহজনৰ মনত আহিব গতিকে আপুনি ছ'চিয়েল এপ্ৰুভেলো দিব লাগিব চ' দ্য নেক্সট ওৱান ইজ কল টু একশ্যন বা ৰিক্ৰুইটমেণ্ট চিম্পলি আপুনি দিব পাৰে কল টু একশ্যন মানে এই ষ্টেটাছটো চোৱাৰ পিছত আমি চিম্পলি কওক ছাপ'জ আপুনি এটা ইনকামৰ কিবা এটা লগালে তাৰ তলত আপুনি লিখক টু ষ্টাৰ্ট মেছেজ মি চিম্পল এটা এক্সাম্পল দিছোঁ মই যে টু ষ্টাৰ্ট মেছেজ মি বা আপুনি যে মানুহক লৈছে বা 8 পিপলছ আই এম ৰিক্ৰুইটিং 8 পিপলছ মই 8জন মানুহক মোৰ টীমত লৈ আছোঁ যাক মই মিনিমাম 10 to 15,000 আৰ্ণ কৰাম এইটো মাহত ৰাইট চ' তেনেকুৱা আপুনি যে ৰিক্ৰুইট কৰি আছে মানুহ যে আপোনাৰ টীমত যে লৈ আছে তেনেকুৱা ধৰণৰ কিছুমান ষ্টেটাছ লগাব পাৰে And then number 4 is most important বহুত মানুহে ইয়াতে বাদ দি দিয়ে পাৰ্চনেল মানে কি আপুনি যে ৰিয়েল আপুনি যে সেই মানুহজনৰ নিচিনাই ছেম টু ছেম এই বস্তুটো কেনেকৈ আপুনি বিশ্বাস দিয়াব পাৰিব থ্ৰু পাৰ্চনেল ষ্টেটাছ মানে আপুনি হয়তো ক'ৰবাত ফুৰিব গৈছে আপোনাৰ লাইফষ্টাইলটো আপুনি দেখাওক বা কিবা ইনফৰমেশ্যন আপুনি দিব পাৰে বা আপুনি কিবা এটা ক'ৰবাত কোনোবা এটা ৰেষ্টুৰেণ্টত গৈছে কিবা এটা খাইছে তাকো ধুনীয়াকৈ সজাই মেলি ষ্টেটাছ লগাব পাৰে বা তাৰ লগত ৰিলেটেবল কিবা কিবি বস্তু আপুনি তেনেকুৱা লগাব পাৰে বা স্পেচিয়েলি ইনফৰমেশ্যন আপুনি কিবা ইনফৰমেশ্যন দিব বিচাৰে তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেডো ষ্টেটাছ আপুনি লগাব পাৰে ৰাইট অ'কে চ' দ্য নেক্সট পইণ্ট ইজ থিংছ টু ৰিমেম্বাৰ বহুত মানুহে এই ভুলকেইটা কৰে আপুনি এই বস্তুখিনি সদায় মনত ৰাখক ডু নট পুট ছেইম কেটেগৰী অন ষ্টেটাছ কনচিকিউটিভলি একেধৰণৰ ষ্টেটাছ বাৰে লগাই নাথাকিব অ'কে আপুনি যদি ৰাতিপুৱা ধৰি লওক আজি আৰ্নিং লগাইছোঁ আকৌ বোলে আৰ্নিঙৰ লগাইছোঁ আকৌ বোলে আৰ্নিঙৰ লগাইছোঁ অকল যদি পইচা দেখাই আছোঁ অকল ডেছবৰ্ড দেখাই আছোঁ মোৰ এই বেংকৰ একাউণ্টৰ ষ্টেটমেণ্ট দেখাই আছোঁ নকৰিব তেনেকুৱা কিবা স্পেম নিচিনা লাগে আপুনি একেধৰণৰ ষ্টেটাছ বাৰে নলগাব অলপ মানে বস্তুটো মানে ভেৰাইটি হ'ব লাগে ৰাইট বেলেগ বেলেগ কেটেগৰীৰো আহিব লাগে অ'কে চ' নেক্সট ওৱান ইজ অনলি পুট নেক্সট ষ্টেটাছ ৱেন ইউ গেট মোৰ দেন 40% চিন ইন প্ৰিভিয়াছ ওৱান ছাপ'জ মই ৰাতিপুৱা 9টা বজাত এটা ষ্টেটাছ লগালোঁ আকৌ 9টা পাছতে যদি এটা লগাই দিওঁ কেনেকুৱা হ'ব অবভিয়াছলি ভাল নালাগিব ৰাইট চ' আপুনি যেতিয়া এটা ষ্টেটাছ লগোৱাৰ পিছত ছেকেণ্ড ষ্টেটাছটো তেতিয়াহে লগাব যেতিয়া 40% অডিয়েঞ্চে আপোনাৰ ষ্টেটাছটো চাই ল'লে মানে যদি আপোনাৰ কণ্টেক্টত যদি 100জন মানুহ আছে 40জন মানুহে চোৱাৰ পিছতহে আপুনি ছেকেণ্ড ষ্টেটাছটো লগাওক এটা ষ্টেটাছ লগাই যদি আৰু এটা ষ্টেটাছ লগাই দিয়ে সেই বস্তুটো অলপ ভাল নেদেখে অ'কে আৰু মানুহে মষ্ট প্ৰবলি স্কিপো কৰি যাব পাৰে নম্বৰ 3 মষ্ট ইম্পৰ্টেণ্ট বহুত মানুহে ভুলটো কৰে ডোণ্ট পোষ্ট টু মাছ ষ্টেটাছ এট ওৱান্স কিছুমান মানুহে কি কৰে একেলগে ঢেৰ ষ্টেটাছ দি দিয়ে মানে একেলগে 15টা 20টা 10টা 7টা 8টা তেনেকৈ মানে ঢেৰ এগালমান ষ্টেটাছ একেলগে লগাই দিয়ে নকৰিব এবাৰত এটা ষ্টেটাছ লগাওক অলপ সময় পিছত এটা ষ্টেটাছ লগাওক গোটেই দিনটো 3টা বা 4টা হায়েষ্ট লগালে মেক্সিমাম 4টা মিনিমাম 3টা ষ্টেটাছ লগাওক কেতিয়াবা হয়তো অলপ আপ ডাউন হৈ যাব পাৰে বাট এগালমান ষ্টেটাছ লগাই নিদিব মানুহে তেতিয়া স্কিপ কৰি দিয়ে আপোনাৰ ষ্টেটাছটো মানুহে নাচায় ডাইৰেক্ট চিম্পলি স্কিপ কৰিব আৰু মানুহৰ ইমান সময় নাই চাবলৈ গতিকে এগালমান ষ্টেটাছ নলগাব দেটছ অল চ' দিছ ইজ হোৱাট মই ভাবোঁ যে আপোনালোকে এইটো ইমপ্লিমেণ্ট কৰিব আপুনি এই ভিডিঅ'টোৰ পৰা যদি কিবা এটা শিকিব পালে তেতিয়াহ'লে চেনেলটোক ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব কাৰণ নেক্সট ভিডিঅ'টোত মই ডিছকাছ কৰিম যে আপুনি অবজেকশ্যন কেনেকৈ হেণ্ডেল কৰিব আপুনি কাৰোবাক ফোন কৰিলে কাৰোবাক বা 1-to-1ত আপুনি কাৰোবাক বিজনেছ বুজাব গ'লে তেখেতে আপোনাক অবজেকশ্যন দিলে যে মোৰ ওচৰত পইচা নাই সময় নাই আমুকটো নাই চেইন বিজনেছ থাকি কিবা কিবি চ' সেই অবজেকশ্যনছবোৰক কেনেকৈ হেণ্ডেল কৰিব কেনেকৈ আনচাৰ কৰিব যাতে সেই মানুহজনে একদম ইমিডিয়েটলি কনভিন্স হৈ যায় আপুনি মানুহজনক যাতে ক'ব নালাগে জইন কৰে সেই মানুহজনে আপোনাক যাতে কয় কেতিয়া জইন কৰাবি ৰাইট চ' তেনেকুৱা যদি শিকিব বিচাৰে চেনেলক ছাবস্ক্ৰাইব কৰি দিব এই প্লে'লিষ্টটোক আপোনাৰ টীমৰ লগত শ্বেয়াৰ কৰক আৰু সকলোৱে একেলগে গ্ৰ' কৰোঁ দেটছ অল টিল দ্য টাইম কিপ শ্বাইনিং কিপ গ্ৰ'য়িং বি আনষ্টপেবল